মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ' এটাত মই তোমালোকক সময় পাঠটোৰ প্ৰথম অংশ বুজাইছিলোঁ আৰু আজি এই ভিডিঅ'টোত এই অংশটোৰ পৰা হ'ব পৰা প্ৰশ্নৰ উত্তৰসমূহ দিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু কেনে পালা মোক জনাবলৈ নাপাহৰিবা। প্ৰথম প্ৰশ্ন, সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ, সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। 1 নম্বৰৰ খ, কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? উত্তৰ, কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। তাৰ পিছৰ প্ৰশ্ন, সময়ৰ ডাঙৰ ভাগবোৰ কি কি? সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প আৰু শতাব্দী। সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়? উত্তৰ, সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয়। সময় কি গতিত ঘূৰে? সময় বৃত্তাকাৰ গতিত ঘূৰে। 2 নম্বৰ প্ৰশ্ন, তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰটো, এলেহুৱাৰ দিন নাযায় নোপোৱাই। উত্তৰ, কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়। কামৰ মাজেৰে প্ৰকৃত সময় জোখ পাব পাৰি, কিন্তু এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নাই বাবে তেওঁলোকৰ অফুৰন্ত সময়। তেওঁলোকৰ দিন নাযায় নোপোৱাই, কিন্তু কৰ্মব্যস্ত মানুহৰ চকুৰ প্ৰচাৰতে দিনটো যায়। খ নম্বৰটো তোমালোকে এতিয়া চোৱা। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। উত্তৰ, ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মী লোকৰ মনত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। এইকাৰণে বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছিল, সেই কথা মানুহৰো কল্পনাৰো অতীত। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ এই। ইয়াৰ পিছতে তোমালোকে গটো চোৱা। কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। উত্তৰ, কামৰ মাজেদি সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ প্ৰচাৰতে পাৰ হৈ যোৱা যেন লাগে, কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নোপোৱাই। এইকাৰণেই বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। উত্তৰ, সময় পাঠটিৰ লেখক হ'ল নীলমণি ফুকন। ককা নীলমণি ফুকনদেৱৰ সাহিত্য কৃতি হ'ল সাহিত্যকলা, চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী। তেখেত আলোচনী আৰু 9 জুন কাকতৰ সম্পাদকো আছিল। তেখেত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰে। ইয়াৰ পিছৰ প্ৰশ্ন চাবা 4 নম্বৰ। 4টা বা 5টা বাক্যত উত্তৰ লিখা। প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? উত্তৰ, আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান, যেনে গছ-গছনি, চৰাই-চিৰিকটি, পশু-পক্ষী, নদ-নদী, আকাশ বতাহ, জোন-বেলি, তৰা, বায়ু, পানী, মাটি, পাহাৰে পৰ্বতে, জান-জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকেই প্ৰাকৃতিক জগত বোলা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা। খ, কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?
একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰি সময় ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সংবত, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ ইত্যাদি সময়ৰ ভাগবিলাকৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে। গ নম্বৰটো চোৱা, লক্ষণাক্ৰান্ত মানে কি? উত্তৰ, লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণযুক্ত সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন। খ্ৰীষ্টিয়ানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব। ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো যুগৰ লক্ষণ। ইয়াৰ পিছত তোমালোকে গ নম্বৰটো চোৱা, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? উত্তৰ, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটোৰ কিমান দীঘল ছুটি হয় তাক চাই সময় ঠিক কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত আকৌ আন এটা ভিডিঅ'লৈ মই তোমালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ। ধন্যবাদ।